নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই অল কৰি ল'ব নাপাহৰিব, যাতে ইয়াৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পাই থাকে। সমগ্ৰ ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বিস্তাৰ কেতিয়া ঘটিছিল? ইয়াৰ উত্তৰ হ'ব খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাৰ ভিতৰত। আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, মধ্য এছিয়াৰ পৰা। আৰ্যসকলে ভাৰতৰ প্ৰথম ক'ত বসতি স্থাপন কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, পঞ্জাৱত। আৰ্যসকল প্ৰথম ভাৰতলৈ অহা সময়ত তেওঁলোক আছিল এ যুঁজাৰু, বি পশুপালক, চি বেপাৰী, ডি কৃষক। ইয়াৰ ভিতৰত উত্তৰটো হৈছে অপশ্যন বি, পশুপালক। আৰ্যসকলে ভাৰতত প্ৰথমে ক'ত বাস কৰাৰ কথা জনা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, পঞ্জাৱত। সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা কি আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, দ্ৰাবিড়সকল। পৃথিৱীৰ প্ৰাচীনতম লিখিত গ্ৰন্থখন কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, ঋগ্বেদ সংহিতা। কোনখন চহৰক মৃতকৰ চহৰ আখ্যা দিয়া হৈছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, মহেঞ্জোদাৰো। আৰ্যসকলৰ প্ৰিয় আমোদ প্ৰমোদ কি আছিল? ইয়াৰ উত্তৰ হ'ব আৰ্যসকলৰ প্ৰিয় আমোদ প্ৰমোদ জুৱা খেল আছিল। সিন্ধু উপত্যকাৰ মানুহে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, লোহা। সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক কিহেৰে সাজিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, ইটাৰে। সিন্ধু উপত্যকা সভ্যতাৰ সময়ত জোখ মাপৰ ক্ষেত্ৰত সততে ব্যৱহাৰ কৰা সংখ্যাটো কি আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, 16। জাতিভেদ প্ৰথা কোন যুগৰ পৰা প্ৰকট হৈ পৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, পৰৱৰ্তী বৈদিক যুগৰ পৰা। মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰত কোন জড়িত আছিল? ইয়াৰ উত্তৰ হ'ব মহেঞ্জোদাৰো সভ্যতা আৱিষ্কাৰত আৰ ডি বেনাৰ্জী জড়িত আছিলে। সিন্ধু উপত্যকাৰ লোকে লিখিব জানিছিল, গতিকে তেওঁলোকৰ লিপি কি আছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, চিত্ৰলিপি। বৈদিক সাহিত্যত ব্যৱহৃত বৰ্জপতিয়ে কাক বুজায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, গাঁৱৰ মুখিয়ালজনক বুজায়। শাসনৰ সুবিধাৰ্থে অশোকে সাম্ৰাজ্যখন কেইটা ভাগত ভাগ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, 5 ভাগত। কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, চন্দ্ৰগুপ্ত মৌৰ্য। কৌটিল্য কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী আছিলে? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, চন্দ্ৰগুপ্ত মৌৰ্য। অশোকে কি বুনিয়াদী নীতিৰ ওপৰত জোৰ দিছিল?
ইয়াৰ উত্তৰ হ'ব অপশ্যন এ সহনশীলতা। আশোকে সহনশীলতা নীতিৰ ওপৰত জোৰ দিছিল। সম্ৰাট আশোকে জীয়েক সংঘমিত্ৰাৰ সৈতে শ্ৰীলংকালৈ কি বস্তু পঠিয়াইছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ সম্ৰাট আশোকে জীয়েক সংঘমিত্ৰাৰ সৈতে শ্ৰীলংকালৈ বুদ্ধিবৃক্ষ পঠাইছিল। ভাৰতীয় শিল্পকলাত গ্ৰীক ৰোমানৰ প্ৰভাৱ কোন ঠাইত দেখা পোৱা যায়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি সাঁচী। দাস বংশৰ শ্ৰেষ্ঠ ৰজা কোনজন? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি দাস বংশৰ শ্ৰেষ্ঠ ৰজা ইলতুৎমিছ। ভাৰতবৰ্ষলৈ সৰ্বপ্ৰথমে কোনে ইছলাম ধৰ্ম আনিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি ভাৰতবৰ্ষলৈ সৰ্বপ্ৰথমে খিলিজীসকলে ইছলাম ধৰ্ম আনিছিল। হুমায়ুনক কোনখন যুদ্ধত পৰাস্ত কৰি শ্বেৰ শ্বাহে দিল্লীৰ সিংহাসন দখল কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি বিলগ্ৰাম। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।